গাইজ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। ময়ো বৰ্তমান ভালে আছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। আজি পদূলি দেখি গম পাইছে মা ঘৰ আহিলোঁ, বিহুত অহা নহ'ল, সেইবাবে ভাবিলোঁ ঘৰলৈকে যাওঁ। আৰু এতিয়া প্ৰায় আধা ঘণ্টামান হৈছে ঘৰ পোৱাহি। মায়ে ছাগলী এৰাল দিবলৈ গৈছে, ময়ো এনেই ওলাই আহিছোঁ অকণমান। এতিয়া এফালে যাম, আইতা যাব, মা যাব, ক'তনো যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আপোনালোকক বস্তু এটা দেখাম দেই, আমাৰ গুডুৰ কাৰণে লৈ থৈছে, কিনো লৈ থৈছে। এই জানি চাওক ছাগলীজনী আমাৰ বেটাৰ কাৰণে লৈছে, মায়ে লৈ থৈছে। ইয়াত মানে আমাৰ তাত পুহিবলৈ অলপ দিগদাৰ হয়, ৰাস্তা কিনাৰতে মানে ঘৰ, ৰাস্তা মানে গাড়ী প্ৰায় অহা যোৱা কৰি থাকে, সেইবাবে বহুত ছাগলী মানে গাড়ীয়ে মাৰেও, দেখি বেয়া লাগে। সেইবাবে তাত পোহা নাই, ভাবি যে পূৰা চৰি আছে, য'তে দিয়ে বুলি ত'তে চৰি থাকে, ভাল আৰু য'তে দিয়ে ত'তে চৰি থাকিলে চিঞৰি কৰি নাথাকে বাৰু, চৰি আছে। এইফালে আমাৰ কুৰ্তাটো লগত আহিছে। কি হ'ল কি হ'ল? তই শকত হ'লি পাই, আমাৰ কুকুৰটো অকণমান শকত হৈছে। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। আজি ক'তনো যাম আপোনালোকে চাই থাকিব, তেতিয়া গম পাব ক'তনো যাওঁ। এতিয়া মই ওলাই কৰি ৰেডি হ'লোঁ আৰু মা ওলাই আছে, আৰু লগত কোন কোননো যায় আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব ক'লৈ যাওঁ। আমাৰ ওলাই কৰি ৰেডি হৈ গ'ল, যাবলৈ লৈছোঁ আৰু বেটাক লৈ গাড়ীত বহিলেগে। ক'ত যাম আৰু বাইদেউ আকৌ? ছোৱালী ঘৰলৈ যাওঁ, ভণ্টি ঘৰলৈ যাওঁ, আৰু লগত আইতা যাব আৰু ভণ্টিৰ লগৰজনী যাব। এয়া লগত মা আৰু ভণ্টিৰ লগৰজনী এজনী আৰু বতাৰ আগত বহি আছে। আইতা আহিব, আমি ৰখি আছোঁ এতিয়া। চাহ খাই লওঁ। এতিয়া আমি ৰুমত কাপোৰ চাপোৰ সলাবৰ কাৰণে ৰৈ আছোঁ। ভণ্টিয়ে কাপোৰ বিচাৰি দিছে, কাপোৰ চাপোৰ খুলি আজৰি পূৰা একদম সেউজীয়া সেউজীয়া লগাই লৈছোঁ। ভণ্টিয়ে সেউজীয়া দিছে, ভণ্টিজনী লগৰ মানে এইও আহিছে লগত দেই থাকিবলৈ, দেখাইছিলোঁ বাৰু। এই ঘৰ ক'তে? ওচৰতে। এতিয়া মই বৰপথাৰলৈ বিয়া হৈছোঁ। ভণ্টি লগৰে মানে এই ফাগুনত বিয়া আছিলে, ভণ্টি বহাগত বিয়া আছিলে, এতিয়া ঘৰত আছে, সেইকাৰণে তাই মাতিলে, আমাৰ লগতে আহিছে। আৰু আজি আমি এবছৰ হ'ল ভণ্টি আজি মানে থাকিবলৈ আহিছোঁ, প্ৰথম থাকিবলৈ আহিছোঁ। মা আহিছে, আইতা, মই আৰু বেটা আৰু মামা ঘৰৰ ল'ৰা এটা আহিছে। এতিয়া আজৰি আৰু কাপোৰ চাপোৰ খুলি। ইফালে বেটাহঁতে খেলি আছিলে দেই, মই ভিডিঅ' কৰা দেখি লুকাই দিছোঁ। এইফালে গোটেই তিনিটা লুকালে ভিডিঅ' কৰা দেখি। ইফালে আইতা চোফাৰতে শুই আছে। আইতা এইফালে চাওঁ, নাচা আইতা শুই আছে চোফাৰতে, শুলে ধৰিছে বোলে আইতা। চাওক ক'ত দেখিছোঁ মোৰ লিপষ্টিক লোৱা আছে। আৰু আইতা লাখুটিডাল বনাই দিছে দেই, চাব এইডাল লাখুটি বনাই দিছে আইতা খোজ কাঢ়িবৰ কাৰণে। এয়া মাছ ফ্ৰাই কৰি আছে, এইফালে মায়ে ভাত বনাই আছে। এতিয়া পুৰা 10টা বাজি গ'ল। আজি নেক্সট ডে হয় ভণ্টি ঘৰত। আজি ভণ্টিহঁতৰ এনিভাৰ্চাৰী আছে, আজি এবছৰ কমপ্লিট হৈছে বিয়া পতা। আশীৰ্বাদ কৰিব চবে বুলি লাজ লাগে পিছে, আঁতৰি গুচি গ'ল। সিহঁতৰ আজি এনিভাৰ্চাৰী পৰিছে, এবছৰ হ'ল। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, সিহঁতৰ যাতে আহি থকা দিনবিলাক সুখ শান্তিৰে ভৰি পৰে। আকৌ লগ পাম। এইফালে তাই ছাগলী এৰাল দিবলৈ আহিছে। ইয়া ছাগলী নি আছে, বছৰ নহওঁতে ছাগলী আনি 3জনী ছাগলী
তিনিটা ঢকুৱাহে খাইছে, ঘাঁহ চাহ নাই। বাগানৰ মাজত দিবলৈ আহিছে, ঘাঁহ আছে বোলে, ইয়াৰ পুৰা গৈ আছে। এইফালে তাইৰ লগৰজনী আহি আছে, ময়ো আহিছো লগতে। এতিয়া আমি এইখিনিতে খাই বৈ বহি আছো আৰু কথা পাতি পাতি গোটেইকেইজনী মানে ভণ্টি লগৰজনী আৰু মই, মা বেটাহঁত আৰু আইতাহঁত ফুৰাবলৈ নিলে মায়ে ওচৰতে। এতিয়া আমি জলপান খালোঁ, ভাত খোৱা নাই, ভাত দেৰিকৈ খাম আৰু। এতিয়া এইখিনিতে আমি গোটেইকেইজনীয়ে কথা পাতি বহি আছো, তেওঁলোকে চাই থাকিব ভিডিঅ'টো। এৰি পলু পুহিছে, এয়াল এটা জালি ভাঙি আছে।